তো গুড মৰ্ণিং সকলোকে। এয়া লৈছোঁ লাল চাহ আৰু লগত আছে কাটা বিস্কুট, বম কম্বিনেশ্যন। এইটো কোনো নোৱাৰে। এতিয়া কথাটো হ'ল আজি ৰাতিপুৱাই 7টা বজাতে উঠি কিনে মই কৰি গৈ আছোঁ। আজি এনে সাধাৰণতে মই জিমত যাওঁ ৰাতিপুৱা উঠি কিনে, কিন্তু আজি জিমত নহয়, আজি যাম মই ডিম্পু ছাৰৰ লগত বাইহাটাৰ ফালে। মানে ছাৰৰ বোলে কিবা এটা কামো আছে, কিবা অপেনিং, সি ভালকৈ নকয়। মই বোলে ইমান গুৰুত্ব দিয়া নাই, ক'ত যায় যিয়ে নাযাওক। মোৰ প্ৰধান কামটো হৈছে তাৰ নতুন জিমনিখনত উঠাৰ। তাত থাৰখনতো বহুত ঘূৰিলোঁ আৰু চবে কৈও আছে ন তাত থাৰখন কিয় বেছি দিলে। মোক বহুতে সুধি আছে আৰু বেলেগ লগৰবিলাককো কয় যে জিমনিখন কিয় ল'লে ই থাৰখন বেছি কিনে। সেইকাৰণে মই আজি তাৰ লগত যোৱাৰ কাৰণে প্ৰধান কাৰণটোৱে হ'ল সেইটো যে থাৰখনতকৈ এইখন বেয়া নেকি বা উঠি কেনে লাগে, জিমনিত মই উঠি পোৱাও নাই। সেইটো কাৰণে আচলতে ছাৰৰ লগত যাবৰ কাৰণে ওলাইছোঁ। তো বলকচোন, ছাৰ আহি আছে, চাহ তাহ খাই কিনে আমি। আৰু এই মোৰ হেয়াৰ কাটটো কিন্তু আপোনালোকে নাভাবি দিয়ক যে ই শ্বুটটোৰ কৰি ধল পৰিছে নেকি। আচলতে কেছটো বেলেগ। সেই কেছটো মই ডিম্পু ছাৰৰ গাড়ীত কৈ আছোঁ, এতিয়া নহয়। আৰু এনে সাধাৰণতে ভিডিঅ' মই ষ্টাৰ্ট নকৰোঁৱে, সদায় আমাৰ বাইদেৱে ষ্টাৰ্ট কৰে, আপোনালোকে জানে। কিন্তু আজি ষ্টাৰ্ট কৰিবলৈ হ'ল কাৰণ বাইদেউ নাই, বাইদেউ গৈছে ঘৰত, মাকৰ ঘৰত গুৱাহাটীত। অকলেই আছোঁ, উঠি কিনে নিজে চাহ তাহ বনাই উপায় নাই আৰু। বাইদেউ সোনকালে আহক, নোৱাৰি এনেকৈ অকলে। তো হৈ গ'ল চাহ তাহ খোৱা। ইফালে ডিম্পু ছাৰ আহি পাবৰ হৈছে, ফোন কৰিলে মাত্ৰ সি একদম অধৈৰ্য মানুহটো। কৈছে ছাৰ আহিছোঁ আহি পালাকে আগতে নকয়। তো এতিয়া আজি কৈছে যে ছাৰ আহিছোঁ, আপুনি ৰেডি থাকক 2 মিনিটত আহি যাব। গতিকে মই সোনকালে গা পা ধুই লওঁ, আৰু যিহেতু বাইদেউ নাই অলপ চাকি বন্তি দি কিনে ঘৰটো ঝাৰু দিলোৱে, তাৰপিছত ওলাই যাওঁ। লগ পাইছোঁ ডাইৰেক্ট আমাৰ ডিম্পু ছাৰৰ গাড়ীত। তো এখানে আমাৰ ডিম্পু ছাৰৰ নতুন জিমনি। Yes. তো ছাৰ নতুন গাড়ীখন লৈ পেলাই অভিজ্ঞতা কেনে? অভিজ্ঞতা বহুতে ভাল ছাৰ, থাৰতকৈ বহুতে ভাল। থাৰে বহুতে কৈ আছিল, মই ক'লোঁ প্ৰথমতে ভিডিঅ'টোত যে এই থাৰখন বেচি পেলাই এখন কিয় ল'লাক। এতিয়া মই সেইকাৰণে গাড়ীখনত বহি পেলাই এটা কথা ক'ম, যোৰহাটত দিলে গৈছোঁ মই এখন গাড়ী, বহুত ঘূৰিছোঁ এখন গাড়ীত। থাৰত কমফৰ্ট যিটো থাৰত নাই, আৰু বিশেষকৈ পিছফালে বহিতো বিৰাট জ্বালা। এতিয়া পিছফালে দৰ্জা আছে, পিছফালে নৰ্মেল এখন ব্ৰেজা টাইপৰ গাড়ী আৰু। চিটটো কমফৰ্ট আছে, সেইখন পুৰা থিয়া আৰ্মিৰ গাড়ীত বহা লাগিছিল। এনে অফৰোডিঙৰ কাৰণে ভাল বাৰু এখন। এতিয়া ক'ত নদীত গৈছোঁ সেইটো ঠিকেই আছে, এখনো যাব পাৰে, 4x4 আছে, এখনো আছে, কিন্তু এখনো কমফৰ্টো আছে। মোৰ কিন্তু ছাৰ ভাল লাগিছে। আৰু দৰ্জা আছে পিছফালে ছাৰ, সেইটো মেইন। আগৰ খিৰিকী খুলিব নোৱাৰি, আমি হৈছোঁ পিকে থকা মানুহ, কেপি খাই আগতে পিছফালে নৰি সেইটো কাম কৰিব। এতিয়া সেইটো বস্তু আছে এখনত, টেনশ্যন নাই। সেইটোৱে। আৰু এইটো চাগে বাপ্পা ককপিট বোলে। ছাৰ এতিয়া কি কৈ আছিল? নতুন গাড়ীখনত আহিছোঁ মই, গা পা ধুই আহা বুলি ক'লো। কৈছে তই পাগলা আহিছিলি, গা কিয় ধুব লাগে বোলে? ঠাণ্ডা না পৰিব, ঠাণ্ডা এই জুলাই মাহত মানুহ পাগলা হ'ব কি ক'লে? পুৱাই ঠাণ্ডা পাই কিয় হ'ব? মই কিন্তু গা ধুলো, মইতো ঠাণ্ডা পানী গা ধুইছোঁ। মন্দিৰ জানে নহয়, তাৰে মন্দিৰ নেগিলেও পুৱা ক'ৰবাত দিলে গা পা ধুই ভাল লাগে, চাকি বন্তি জ্বলে, অলপ ধাৰ্মিক মানুহ। সঁচাই চাকি বন্তি দি পেলাই আহিছোঁ। মাইকী নাই না, এনে তাই কৰে, এতিয়া তাই নাথাকিলে আৰু উপায় নাই, মন্দিৰটো ফেলাই থ'ব নোৱাৰোঁ না। তো চাওঁ মোৰ হেয়াৰ ষ্টাইলটোৰ বিষয়ে আপুনি কি ক'ব খুজিব? বহুত ভাল। মানে যেতিয়া দেখোঁ তেতিয়া আপুনি গম পাব কেনে লাগছে। নাই, মই ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে এই হেয়াৰ ষ্টাইলটো মোৰ পৰিল গা, মই শ্বুটটোৰ কৰি পেলাই কোনো খুৰা নাই। কেছটো হ'ল নাপিত আমাৰ এই ৰমেনৰ চেলুনত য'তে মোৰ লগত ছাৰ পইচা নাছিল, আধা পইচা আছিল। মই বোলো 25 টকা দিম নে, এনে 50 টকা লয় মোৰ তাতে ডিছকাউণ্ট কৰি কিনে। 25 টকা দিয়াতে সি আধা কাটা হৈছে, পিছত এখনিতে এৰি দিলাক এতিয়া নেক্সট আৰু 25 টকা দি পেলাই বাকীখিনি কাটি আনি। আপুনি দি চাব পাৰে ছাৰ একবাৰ, আধা পইচা লৈ যাই পেলাই তো আৰু এনেকৈ হাঁহি ধেমালি কৰি আমি আহি পালোঁ চিপাঝাৰ। গছমূৰাই কৈছিল বাইহাটা বুলি, পিছত আহি পেলাই গম পালোঁ এই চিপাঝাৰহে বোলে। বলক আৰু চিপাঝাৰত। এই চিপাঝাৰৰ আমি কিবা এটা জেগা পালোঁ। কি জেগা ছাৰ এইটো? আচ্ছা, এতিয়া আমাৰ অলপ ফিলিং হাংৰি না, আমি এতিয়া কিবা এটা খাম আৰু ইয়াৰ পৰাই। চবচে ইণ্টাৰেষ্টিং ঘটনাটো হ'ল ভিডিঅ' আহি আছোঁ ৰাতিপুৱাৰ পৰা, ক'ত আহিছোঁ সেইটো কথা মইতো নাজানো, আমাৰ ছাৰেও গম পোৱা নাছিল। এতিয়াই গম পালোঁ কিবা এখন দোকান অপেনিং আছে। কি আছিল দোকান? শ্বপিং মল ন? শ্বপিং মলৰ অপেনিঙত আহিছোঁ, কাৰণ মোৰ এইটো হৈছিল জিমনিত বহাৰ। ক'ত আহিছিল মোৰ একো মতলব নাছিল। এতিয়া ৰিভিউটো যাই পেলাই ভালকৈ দি আহিছোঁ, কেনে লাগিল বহি কিনে। কি কৈছা? ফিলিং হাংৰি নেকি? ময়ো
মজা বস্তু বেছিকৈ খাব পাৰিব তে ছাৰ হয় কথা এখেতসকলক ঘৰত আহি ছাৰ লগত আমি দোকান অপেনিঙত যাম একফালৰ পৰা বস্তু আহি আছে আমি মাৰি আছোঁ পুৱাই ওলাইছোঁ না পূৰা ফিলিং হাংৰি পুৰিয়ে লুচিয়ে চাহে আমাৰ ডিম্পু ছাৰতো কাম নাই মই পূৰা বাজি আছোঁ আৰু খাই থাকোঁতে এই ঘৰটো দেখা পালোঁ এই ঘৰটো কিমান পুৰণি জানেনে ভাৰত স্বাধীন হোৱাৰ বোলে 2 বছৰমান আগতে এইটো ঘৰ বনোৱা ভাবক এতিয়াও থিয়াই দি আছে এইটো ঘৰ কি আচৰিত আৰু আমাৰ ডিম্পু ইট মৰাই বৰ বেছি খাব নোৱাৰে না সেইকাৰণে তাৰ ভাগৰো মাংস পাতি ময়ে মাৰো দিলোঁ দৰকাৰ দে আৰু এওঁলোকৰ ঘৰৰ পৰা বিদায় লৈ কিনে আমি তিনিটা গৈ আছোঁ শ্বপিং মল নেকি সেইখনৰ অপেনিঙত আৰু এখানে বোলে এখন শ্বপিং মল বাপ্পা ঐ এখন কি বনাইছে আৰু মানুহ চাগে আমাৰ তাৰে দুৰ্গা পূজাতো ইমান মানুহ নহয় ভাবিছিলোঁ আমি সৰু সুৰা কিবা দোকান অপেনিং আহি দেখা পালোঁ এখন ইমান মানুহ আগৰ লগৰটোৰ ঘৰত তাতে ইমান থুচি আহিছোঁ এতিয়া আৰু এই মাহত থুচিম দে আৰু আজি খাই থাকিম তো ছাৰ আৰু মই ভাবিছিলোঁ এখন নাওমিন্তি দোকান অপেনিং হ'ব যাই পেলাই দেখা পালোঁ সভাৰ খোলা আমাৰ বিলবেশ্বত দেৱালয় বলিত আজি মানুহ ভিৰ হয় সেনাহান পৰিস্থিতি হয় ঠেলৈ বাকী যিয়ে নহওক এটা বস্তু ছাৰ থেংক ইউ ই মাছ মাংস একো নাখে না এই তাহাঁতৰ তাতে তাৰ ভাইৰ নাম কি আছিল বা প্ৰথমতে মানে অপেনিঙৰ আগতে গ'লোঁ না তাহাঁতৰ তাতে মই এক চাই আছিলোঁ চুইগিখন মই বোলো এতিয়া মাংস বনাই জল জবৰে খাই আছে ময়ো ৰখি আছোঁ ভাই গম পা 2 বাটি মাৰ দিছোঁ এতিয়াও খালোঁ কচুৰি চচুৰি দিছিল খালোঁ যিয়ে নহওক পেটটো পূৰা পূজা হৈ গ'ল ভাল লাগছি ভাই ইমান মানুহ বুলি ভাবা নাছিলোঁ দিয়ক মই দোকান অপেনিঙত ইমান মানুহ লাইফত দেখাই নাই আৰু একদম ভিতৰত গাঁৱত আমাৰ এই বিশালৰ নিচিনা নলবাৰী এনেকৈ বনাইছে ইমান ডাঙৰ এৰিয়া এটা আৰু চব পায় টিং পেট আৰম্ভ কৰি ৰছী চচি কেটলি তাৰপিছত দেখছি তাৰপিছত টচ ভাল লাগছে কিবা এটা যিয়ে নহওক তো ছাৰৰ গাড়ীখনত মোটামুটি আমি 150 কিলোমিটাৰ গ'লোঁ না আজি প্ৰায় এতিয়া এটাই কথা ক'ম মোৰ এক্সপিৰিয়েঞ্চৰ পাই থাৰ আৰু জিমনিৰ চবে কৈ আছে 150 কিলোমিটাৰ ঘূৰা অভিজ্ঞতাৰ পৰা এটা কথা ক'লোঁ গাড়ীখনত বহি সঁচাকৈ বম কমফৰ্ট আছে কিন্তু থাৰখন এটা বস্তু হৈছিল গেলি মানুহে অলপ ঘূৰি ঘূৰি চাই এখনত অলপ সেইটো গাড়ীখন সৰু যিহেতু অলপ কমকৈ চাই পেট চাগে হিংকে খাইছোঁ ভাই আই মিনময় আছে এইবাৰ মাৰ্কেটত মিনময় আছে বহুত ছাৰ ইয়াৰ কৃপাৰে যে বহুত মাংস খালোঁ ই গছমূৰাই মাংস নাখায় ময়ো চাই আছোঁ য'তে য'তে দিছি টাপ তো ডিম্পু ছাৰৰ গাড়ীখনৰ কিবা এটা কাম কৰাৰ কাৰণে আছিলোঁ এইটো আমাৰ 7 নম্বৰ ব্ৰেকফাষ্ট চলি আছে লগত এইবাৰ মিনময়ো আছে মিনময়ৰ 1 নম্বৰ আমাৰ কিন্তু 7 নম্বৰ তো এইবাৰ ডিম্পু ছাৰে আমাক ভাতৰ পাৰ্টি দিব লৈছে চিমনিখনৰ বোলে পাৰ্টি এইটো 7বাৰমান ব্ৰেকফাষ্ট কৰি পেলাই ফাইনেলি এতিয়া ভাত খাম ক'ত হোটেলত অমৃত হোটেলত লাগব হোটেল দেখা নাই দামটো মজা জ্বালা লৈছি না অঁ সেই জ্বালা খাব লাগিব জীৱনে জ্বালা দিছি ভাতৰ লগতো জ্বালাই খাম গৰমেও জ্বালা দিছি জীৱনেও জ্বালা দিছি গতিকে আমি ভাতৰ লগতো জ্বালাই খাম তো ফাইনেলি 100 মান খালোঁ লগতে 100 মান গামচাৰো কালেকশ্যন হ'ল কৰি কিনে এই জাষ্ট ঘৰ আহি পালোঁ তাৰ জিমনিখনত উঠি চালোঁ ভালেই লাগিল গাড়ীখন মোৰ বেয়া লগা নাই মোৰ উদ্দেশ্য সেইটোৱে আছিল যে তাত নতুন গাড়ীত উঠিম গাড়ীৰ পাৰ্টি কিন্তু পাৰ্টি বেয়াকৈ ঠগালাক বান্দৰে মাছ ভাত খুৱাইছে 100 টকাত নতুন জিমনিৰ পাৰ্টি বোলে সেইটো যে নহওক হ'ব একদিন তাৰ পিছত লুটা যাব তো এইটোৱে আছিল আজিৰ সৰু এটা ভিডিঅ' আশা কৰোঁ চাই ভাল লাগিল বা আজিলৈ ইমানে বাই বাই